Hi everyone, মই জাহ্নবী মোৰ চেনেলৰ আন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু এইটো হৈছে সেকেন্ড এপিসোড আৰু যদি প্ৰথমটো চোৱা নাই আই বাটনত মই দি দিম লিংকটো আপোনালোকে চাব পাৰিব আৰু আজিৰ ভিডিঅটো একদম লাষ্ট ভিডিঅটোতকৈ সম্পূৰ্ণ বেলেগ হ'বলৈ গৈ আছে বহুত ধুনীয়া আৰু বহুত ইজি আৰু কি বস্তু লাগিব মই দেখাই দিম বলক পলম নকৰো আজি সেকেন্ড এপিসোডটো আমি ষ্টাৰ্ট কৰো আজিৰ চাকিগছ ধুনীয়াকৈ সজাই তুলিবলৈ মই প্ৰথমতে লৈছোঁ এগছ চাকি তাৰপাছত লৈছোঁ ফেভিকলৰ মোল্ডেড ক্লে আৰু লগতে আছে দুটা বেলেগ বেলেগ কালাৰ এটা মেটালিক আৰু এটা নৰ্মেল এক্ৰিলিক কালাৰ আৰু লৈছোঁ দুডাল ব্ৰাছ আৰু ইয়াত আছে ফেভিকলৰ গ্লু প্ৰথমতে ক্লে পেকেটটো মই খুলি লম যেহেতু দুটা সাবষ্টেন্স আহে ইয়াৰ লগত সেই দুটা আমি ভালদৰে মিক্স কৰিব লাগিব আৰু মিক্স মানে ভালদৰে মিক্স কৰিব লাগিব যাতে ইয়াত এটা আপোনালোকে চাগে দেখিছে এটা অলপ হোৱাইট আৰু এটা ব্ৰাউন নিচিনা আছে কালাৰ দুটা সাবষ্টেন্স একেবাৰে মিক্স কৰি এনে ধৰণৰ হোৱাইট কালাৰ কৰিব লাগিব হেতু কৰা হৈ গল এতিয়া মই পেটেলৰ শেপ দিবলৈ ট্ৰাই কৰিছো আৰু মই পদুম ফুলৰ নিচিনা পেটেলৰ শেপ দিবলৈ চেষ্টা যেহেতু কৰিছো অলপ খুলি থাকিবলৈ কাৰণে মানে পাতটো তললে পৰি নাযাব কাৰণে মই দুডাল ব্ৰাছৰ সহায় কৰি লৈছো ইয়াত আৰু এতিয়া প্ৰথমতে বটল এটা লৈছো যাতে চাকিটো উল্টাই পেলাই আমি আঠা দি পেলাই ইয়াত গুটে যিখিনি পেটেলছ বনোৱা আছে সেইখিনি আঠা দি লগাই দিব পাৰো সেই কাৰণে প্ৰথমতে মই গুটে চাকিটোত ভালদৰে আঠাখিনি লগাই লম আৰু তাৰ পাছত তেনেদৰে মই গুটে পেটেলছখিনিও চাকি গছত লগাই লম এতিয়া পেটেলছখিনি যিখিনি মই অলৰেডি বনাই দিছিলোঁ সেই গোটেইখিনি চাকি গছত লগোৱা হৈ গ'ল এতিয়া অলপ সময়ৰ কাৰণে শুকাবলৈ দিম আৰু ইয়াত প্ৰায়খিনি শুকাই গৈছে আৰু অলপ খালি লাগিছে চাকি গছ সেইকাৰণে আৰু কেইটামান পেটেলছ মই ইয়াত লগাই দিম আৰু গোটেই পেটেলছখিনি মই ভালদৰে লগাই দিলোঁ এক্সট্ৰা অলপ পাতলকেও ইয়াত লগাই দিলোঁ এতিয়া অকণ দেখিবলৈ সৰহ লাগিছে এতিয়া মই ইয়াত কালাৰ কৰিম সেইকাৰণে অলপ ৰেড কালাৰ লৈছোঁ ফেব্ৰিক কালাৰে আৰু হোৱাইট কালাৰটো মিক্স কৰি অলপ পিংক কালাৰ নিচিনা এটা পিংক কালাৰ উলিয়াই পেলাই হেতুকে মই গোটেই পেটেলছখিনিত কালাৰ কৰিম যেহেতু পদুম ফুলৰ নিচিনা ভাবি থৈছিলোঁ থিমটো সেইবাবে গোটেই পেটেলছখিনিত ভালদৰে লাহে কৰিব লাগিব আৰু সম্পূৰ্ণ শুকোৱাৰ পাছত কালাৰখিনি কৰিলেহে কিন্তু কালাৰটো ধুনীয়াকৈ ফুটি উঠিব এতিয়া থাকি যোৱা অলপ পিংক কালাৰত মই আৰু অলপ হোৱাইট কালাৰ মিক্স কৰি একেবাৰে লাইট পিংক কালাৰ নিচিনা দি পেলাই ইয়াত আউটলাইন এটা দিছোঁ যাতে মানে দেখিবলৈ অলপ ধুনীয়া আৰু ডিষ্টিংক্ট হৈ পৰে পেটেলছখিনি সেইকাৰণে মই ইয়াত অলপ লাইট পিংক কালাৰ দি পেলাই তেনেকৈ আউটলাইনটো বনাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে যেনেকুৱা ধৰণৰ কালাৰ দিব বিচাৰে তেনেকৈ দিব পাৰে আৰু ইয়াত গোটেইটো কমপ্লিট হৈ গ'ল পেটেলছখিনিত বিশেষকৈ ৰং কৰা হৈ গ'ল এতিয়া মই গোটেই ভিতৰটোত এতিয়া কালাৰ কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে মই ইয়াত লৈছিলোঁ একচুৱেলি য়েল্লো কালাৰ অলপ লৈছিলোঁ আৰু য়েল্লো কালাৰটো লগাই দিয়াৰ লগে লগে ইমান ভালদৰে ফুটি অহা নাছিলে সেইকাৰণে মই আকৌ অলপ হোৱাইট কালাৰ লৈ বেছটো মই হোৱাইট কালাৰ কৰিবলৈ আকৌ ট্ৰাই কৰিছোঁ যেহেতু মাটিৰ হয় চাকিটো সেইকাৰণে য়েল্লো কালাৰটো ভালকৈ ফুটা নাছিলে প্ৰথমতে সেইকাৰণে হোৱাইট কালাৰ বেছটো আপোনালোকে কৰি ল'ব আৰু ইয়াত এটা কোট মই মাৰি ল'লোঁ য়েল্লো কালাৰ তথাপিও অকণমান পাতলেই লাগিছে সেইবাবে আকৌ এবাৰ মই ইয়াত আকৌ য়েল্লোটো কৰি দিম যাতে য়েল্লো কালাৰটো ধুনীয়াকৈ পপ হৈ ওলাই আহে আৰু ইয়াত কমপ্লিটলি মোৰ য়েল্লো কালাৰটো হৈ গ'ল আৰু চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে আৰু ইয়াত হৈ গৈছে মোৰ চাকি গছ ৰেডি বলক এতিয়া একেলগে চাকি গছ জ্বলাই লওঁ সেকেন্ড এপিসোডৰ আজিৰ ডিআইৱাইটো কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব বহুত সহজ আৰু আপোনালোকে যেনেকৈ মন যায় তেনেকৈ শেপ দিব পাৰে মই এইটো ফুল মানে মই পদুম ফুলৰ নিচিনা পেটেলছ দিবলৈ চেষ্টা কৰিছোঁ তেনেকৈ কালাৰো কৰিছোঁ আপোনালোকে যেনেকুৱা যি ফুল ভাল পায় তেনেকৈ কৰিব পাৰে আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই কিবা যদি বনাইছে তেন্তে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আজিৰ এই সেকেন্ড এপিসোডটো মই ইমানতে বিদায় মাগিছোঁ আকৌ থাৰ্ড এপিসোডটো লৈ সোনকালে আহি আছো আপোনালোকৰ ওচৰলৈ মই তেতিয়ালৈকে সকলো সুস্থ আৰু সুখী হৈ থাকক